হেল্ল' নমস্কাৰ, ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেল মানস জে ব্লগছলৈ। আজি মিঠুহোৱা খাবলৈ আহিছিলোঁ, মানে ভিনদেউ ভায়েকৰ মিঠুহোৱা খাবলৈ আহিছিলোঁ। আৰু মিঠুহোৱা খাবলৈ আহোঁতে প্ৰথমতে ইণ্ট্ৰ'টো দিয়া নহ'ল, আৰু এতিয়া ইণ্ট্ৰ'টো দি লৈছোঁ। এইফালে আছে আমাৰ মাইনা আছে, এইফালে চব আছে, এইফালে চবেই আছে। আজি আচলতে ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, কিন্তু ভাবিলোঁ আপোনালোকক মিঠুহোৱা খাবলৈ গ'লে কেনেকুৱানো এক্সপিৰিয়েঞ্চ, তাৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক দি দিওঁ বুলি ভাবিলোঁ। মিঠুহোৱা মানে হৈছে আগতেই ছোৱালী পলুৱাই আনিলে বা কইনা আনিলে, কিন্তু এতিয়া নিয়ম নীতি কৰি ঘৰত ফুৰিবলৈ যোৱা, সেইটোকে মিঠুহোৱা বুলি কয়, ক'ৰবাত জগৰ ভঙা বুলি কয়। তো সেয়া আজি মানে আমাৰ ভিনদেউ ভায়েকে এবছৰ আগতে কইনা আনিলে, আৰু আজি মানে নিয়ম নীতি কৰি মানে ঘৰত ফুৰিবলৈ গৈছে, মানে ভকতসকল আৰু চবকে লৈ পেলানি, তাকে মিঠুহোৱা বুলি কয়। বলক তেন্তে মিঠুহোৱাত কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় সেইটো চাবলৈ যাওঁ। আমি আহি এতিয়া কইনা ঘৰ পালোঁ, আৰু কইনা ঘৰ পোৱাৰ পিছত এনেকৈ ধৰ্মীয় নীতি অনুসৰি আমাক শৰাই দি আদৰিছে, আৰু এইফালে তেওঁ প্ৰাৰ্থনা গাইছে। এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰলৈ সোমাই আহি আমি চবেই বহি আছোঁ, আৰু আমাক পানী খাবলৈ দিছে, তামোল দিছে, আৰু চাহ দিব। এতিয়া চাই থাকক আপোনালোকে। মন গ'লে ভিডিঅ' বনাই দিম দেই, ইউটিউবত দি দিম। আৰু এইফালে আমাৰ দৰা আৰু কইনা পাৰ্টি, দুয়োটা পাৰ্টিৰ ভকতসকলে বহি পিনাই যিসমূহ নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহ কৰিছে। আৰু অলপ সময়ৰ পিছতে দৰা কইনা পাবহি, দৰা কইনাই সেৱা কৰিব, তাৰপিছত জলপান দিব, ভাত দিব, খাম, আৰু কি কৰিব দেখুৱাই আছোঁ। আমি এতিয়া বহি আছোঁ আলহী হৈ, এতিয়া কোনোবাই তামোল দিছে, কোনোবাই পানী দিছে, কোনোবাই কি দিছে। এইফালে আমাক চাহ দিছে, চাহ আমি পিঠা দিছে, আৰু এইফালে দিছে চব ধুনীয়াকৈ সন্মানেৰে বহি পিনে দিয়ে। মানে আমাৰ সৰুপথাৰ নিয়ম মতে এনেকেই আপোনাক নতুন মিঠুহোৱা বা এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ আহিলে সন্মানেৰে দিব। আৰু এইফালে আমাৰ দৰা ছোৱালী আহি পাই গ'ল। দৰা ছোৱালী আমাতকৈ অলপমান পিছত আহিছে। এতিয়া দৰা ছোৱালীক আদৰা হ'ব। ব'লক এতিয়া দৰা ছোৱালীক দেখুৱাবলৈ গৈ আছোঁ। কেনেকুৱা লাগিছে দৰা ছোৱালীলৈ? এয়া দৰা কইনা এতিয়া ভৰি ধুৱাই দৰা কইনাক আদৰি নিয়া হ'ব। ইয়া দৰা কইনাক ভৰি ধুৱাবলৈ সাজু, আৰু দৰা কইনাক ভৰি ধুবলৈ সাজু। আমাৰ বৌ আহিছে, কইনা কেনেকুৱা লাগিছে ঘৰলৈ আহি আপোনাৰ? ভাল লাগিছে দেই, দৰা কইনা আৰু লগত ৰাইজ আগতে আহিলোঁ। দৰা কইনাক ভৰি দিবলৈ মাতিছে, এতিয়া দৰা কইনাক ভৰি দিব, আৰু লগতে চবকে মাতিছে। খুলিব লাগিব এতিয়া দৰা কইনাক কলপাতত ভৰি ধুৱাব, আৰু লগতে পইচা দিব লাগিব। 500 কম হ'ব নহয়, 1000 মান খুজিব লাগিব। ইয়াৰ নিয়ম অনুসৰি ভনীয়েকে বা ভায়েকে ভৰি ধুৱালে পইচা দিব লাগে, আৰু কৈছে যে 500 টকা দিলেহে তই ভৰি ধুৱাবি, নহ'লে নেৰিবি। আমি কৈছোঁ 500 টকা নহয়, 1000 টকা ল'ব লাগে। এতিয়া মানে দৰা পাৰ্টি আৰু কইনা পাৰ্টিৰ মাজত দাম দৰ চলি আছে। আৰু এনেকেই কলপাতত উঠাই ভৰি ধুৱাইছে, ক'ৰবাত বৰপিৰাত উঠাই ভৰি ধুৱাই, ক'ৰবাত কলপাতত উঠাই ভৰি ধুৱাই। দিয়া পুৰা দিয়া, আৰু অকণমান দিয়া, আৰু অলপমান দিয়া। আজি পৰা নোধোৱা আকৌ, আজিহে ধোৱা। বায়ৰ মেখেলাখন দাঙি দিবলৈ কওক, নকওঁ মই গাত ঢালিবলৈ বাৰু, অন্যায় নকৰোঁ আৰু ভৰিতে ঢালক আৰু। মিঠাই ভিতৰত জলকীয়া ভৰাই দিয়া হ'ব, আমাক যদি একো নকয় হয় না, আমাক একো নকৰিলে আমি ল'মেই আমি সেইটো পালিচমেণ্ট। এতিয়া ভৰি ধোৱাৰ পিছত পইচা লোৱাৰ কাৰণে কথা পাতি আছে। কথাটো কোনে পাতিব এতিয়া চোৱানি?
1000 টকা নিদিলে নহ'ব বুলি তই এতিয়া চাই এখন ল এতিয়া আৰু আমাৰ এনেকেই ভৰি ধুৱাই হৈ গ'ল এতিয়া আমি দৰা কইনা ভিতৰলৈ লৈ যাব আৰু এই পইচা দিলে আৰু এয়া দৰা কইনাক ভিতৰলৈ লৈ গৈছে একেলগে লেংখনক দৰা আৰু কইনাক দুয়োজনক একেলগে ধৰি নিছে তাৰপিছত ৰভাত বহাই সেৱা ল'বলৈ দিব আৰু মই দেখুৱাই আছোঁ আপোনালোকক চাই থাকক তেতিয়া সেৱা কৰাবগৈ এতিয়া দৰা আৰু কইনাক এনেধৰণে সমাজৰ মাজত সকলোৰে আগত সেৱা ল'বলৈ দিছে আৰু দৰা আৰু কইনাই সেৱা লৈছে আমি উপলব্ধ জলপান খাবলৈ যাওঁ জলপান কেনেকৈ দিয়ে আপোনালোকে দেখুৱাইছোঁ আৰু আমি এতিয়া জলপান খাবলৈ আহিছোঁ ইয়াৰ চব জলপান কেনেকৈ দিছে বাতিত দিছে আৰু বাতিৰ ওপৰত এখন কলপাত দিছে মানে নিয়ম আৰু এনেকৈ নিয়মমতে দিছে খাবলৈ মৃত্যু হ'বলৈ আহি কেনেকুৱা লাগিছে আপুনি কওক কেনেকুৱা লাগিছে বঢ়িয়া মিঠা কেনেকৈ দিছে চাগে ধুনীয়াকৈ দিছে আৰু ওপৰত এখন জলপান এয়া ভজা চাউল দিছে গুড় দিছে আৰু তাৰপিছত গাখীৰ দিব ভজা চাউল জলপান আমি এতিয়া খাম জলপান খোৱা অলপ পিছত আমাক ভাত খাব দিলে এতিয়া আমি ভাত খাবলৈ আহিলোঁ ভাত খাই আহি পিনি ল'ৰা ছোৱালীক চাবলৈ গৈ আছোঁ আপোনালোকে চাই থাকক জলপান খালোঁ এতিয়া ভাতটো খাবলৈ বহি আছোঁ ভাতটো খাই লওঁ আমি ভাত পানী খাই আজৰি এতিয়া ল'ৰা ছোৱালীক চাবলৈ আহিছোঁ কি কৰিছে এতিয়া আপোনালোকে গৰম উঠি গৈছে যে আপোনাৰ দৰা কইনা ইয়াত মান ধৰি আছে আৰু মান ধৰা আপোনালোকক দেখুৱাই দিছোঁ বৌ কি আনিছে এইবিলাক ইমানকৈ চবকে দিব নেকি দৰা কইনাই এনেধৰণে মান ধৰি আছে মান ধৰা মানে হৈছে মানে সকলোকে এটা ৰেচপেক্ট দিছে সেৱা লৈছে আৰু তাৰপিছত এটা উপহাৰ আগবঢ়াইছে এনেধৰণেই আমাৰ ইয়াত সৰু পথাৰত মৃত্যু হোৱা যিটো নিয়ম আছে সেই নিয়মসমূহ পালন কৰা হয় তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আকৌ আগলৈ মোৰ ভিডিঅ'সমূহ চাই থাকিব